আজি 25 মে জিঅ' টেগিঙৰ অন্তিম দিন। চৰকাৰী ঘৰৰ বাবে আপুনি যদি কৰা নাই এতিয়ালৈকে জিৰ' টেগিং, গতিকে শীঘ্ৰে কৰক। চৰকাৰী ঘৰৰ বাবে আপুনি কৰিলে নাই জিঅ' টেগিং? আজি 25 মে জিঅ' টেগিঙৰ অন্তিম দিন। জিঅ' টেগিং কৰিবলৈ বাকী ৰৈ যোৱা সকলৰ বাবে আহি গ'ল ডাঙৰ সুবিধা। যদি জিঅ' টেগিং কৰা নাই তেন্তে এতিয়াই কৰি লওক। মোবাইলৰ জৰিয়তে কেঁচা ঘৰৰ এখন ফটো দিয়ক আৰু লাভ কৰক পকী ঘৰ। 10 মে'ৰ পৰা 15 দিনৰ বাবে ৰাইজৰ বাবে মুকলি কৰা হৈছিল এই সেৱা। জিঅ' টেগিং কৰিবলৈ বাকী থকা লোকসকলে কৰিব পাৰিব জিঅ' টেগিং। জিঅ' টেগিঙৰ বাবদ দিব নালাগে এটকাও। নিজৰে ঘৰতে বহি মোবাইলতে কৰিব পাৰিব জিঅ' টেগিং। সমগ্ৰ প্ৰক্ৰিয়াই শিকাই দিব ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে। বিনামূলীয়া ঘৰক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। চৰকাৰী ঘৰৰ বাবে আপুনি যদি এতিয়ালৈকে জিঅ' টেগিং কৰা নাই তেতিয়াহ'লে শীঘ্ৰে কৰক। আজি 25 মে, আজি হৈছে লাষ্ট ডেট, গতিকে শীঘ্ৰে কৰক, অন্যথা আপোনালোকে পকী ঘৰ পোৱাৰ পৰা বঞ্চিত হ'ব।